ছোৱালী মানুহ হওক বা ল'ৰা যোন মানুহ ক্ষীণ হয় সিহঁতে চাগে গম পায় আমি পটককে বস্তু এটা খাবই নোৱাৰো খাবলৈ মনেই নাযায় আপোনালোকে জানিব বিচাৰিছে কিনো তাই ইমান কৈ আছে ইমান কি বস্তু খালে শকত হয় এতিয়া ভাবিব পাৰে এইখিনিনো কি ইমান বেছি ভাত হ'ল এইখিনিতো আমি এনেও খাওঁৱে সো আজি আহি গলো মই ভাত লৈ কাৰণ আজিকালি সবে ভাত খাই খাই ভিডিঅ' বনোৱা হৈছে সেইকাৰণে ভাবিলো ময়ো অকমান ট্ৰাই কৰি চাওঁ ভাত খাই খাই ভিডিঅ' বনাবলৈ তো আজি মোৰ ওচৰত বিশেষ একো নাই নৰ্মেল দালি আছে ভেন্দি ভাজি আৰু বেঙেনা ভাজি ইমানে আছে বেলেগ বিশেষ একো নাই এটো ঘৰতে বনোৱা মায়ে বনাইছিলে জলকীয়া আচাৰ তাকে লৈ এতিয়া খাম আপোনালোকে চাই থাকিব দেখিছে চাগে মোৰ ইয়াত ভাতখিনি মই যথেষ্টখিনি লৈছো আগতে মই ইয়াতকে বহুত বেছি কম ভাত খাইছিলো এতিয়া ভাবিব পাৰে এইখিনিনো কি ইমান বেছি ভাত হ'ল এইখিনিতো আমি এনেও খাওঁৱে কিন্তু মোৰ কাৰণে এইটোৱে বহুত ডাঙৰ কাৰণ মোৰ স্বাস্থ্যটো দেখিছে মই ইমান বেছি শকত নহয় তো কথাটো হ'ল মই ইমান বেছি এতিয়া ভাত খাব পৰা হৈছো সেইটো কথা জনাম এতিয়া লাহেকে মোৰ লগত যোনে যোনে ৰিলেট কৰিব পাৰে ছোৱালী মানুহ হওক বা ল'ৰা যোন মানুহ ক্ষীণ হয় সিহঁতে চাগে গম পায় আমি পটককে বস্তু এটা খাবই নোৱাৰো খাবলৈ মনেই নাযায় কাৰণ আমাৰ নামানে আমি কিবা এটা বস্তু খালে অলপ দেৰি পিছত মানে খাব মন নোযোৱা হৈ যায় সেইটো সেম মোৰ লগতো হৈছিলে আৰু এতিয়া সেইটো বস্তু মোৰ লগত নাই হোৱা সেইটো কাৰণে বহুত বেছি ভাল লাগে কাৰণ কেটামান হলো ভাত খাব পৰা হৈছো এতিয়া লাহেকে এতিয়া কি কাৰণে খাব পৰা নাই কাৰণ আমাৰ যিটো ইমিউন সিস্টেম থাকে পেটৰ সেইটো ভাল থাকিলেহে আমি খাব পাৰো মোৰ আগতে খুব বেছি বেয়া আছিলে বেছি দিন হোৱা নাই এমাহ মান হৈছে তেতিয়াৰ পৰা মই খাব পৰা হৈছো নহলে মোৰ চাগে লাষ্ট মই ক্লাছ 11ৰ পৰা যেতিয়াৰ পৰা 11ত পাইছিলো 11ৰ পৰা মই তেনেকৈ খাব পৰা হোৱা নাছিলো 10লৈকে অকমান ঠিকে আছিলে খাব পৰা হৈছিলো যেতিয়া 11 পালো তেতিয়া মই একেবাৰে খাব নোৱাৰা হৈ থাকিলো 11 12 তাৰপিছত এইখিনি ডিগ্ৰী টাইমখিনি মই ইমান এটা বিশেষ খাব পৰা হোৱা নাই কিন্তু এতিয়া কি হ'ল মোৰ পটককে এমাহ আগৰ পৰা যিমানখিনি দিয়ে মোক ভাত সেইখিনি গোটেইখিনি খাওঁ আগতে মই খুব ভাত এৰিছিলো খাওঁ এৰি দিওঁ খাব মন যায় কিন্তু খাবই নোৱাৰো পেটটো ফুলি উঠে এইটো চাগে বহুতৰ ক্ষেত্ৰত হয় যোন মানুহ ক্ষীণ সিহঁতে গম পায় খাব মন গলেও খাব নোৱাৰে মই দালিৰ লগত এনেকে নেমু টেঙা চেপি কিনে খাওঁ ভাল লাগে নেমু বেছি খালেও বেয়া নেমু বেছি খালে আপোনাৰ ক্ষীণাই যায় যোন মানুহ ক্ষীণ তেওঁলোকে নেমু খাব নালাগে চেনি জাতীয় বস্তু খাব লাগে মই আকৌ চেনি খাই বহুত বেয়া পাওঁ আৰু চেনি জাতীয় বস্তু খাব লাগে জ্বলা খাব নালাগে বেছি মই আকৌ জ্বলা বেছি ভাল পাওঁ সেইবোৰে চাগে অকমান বেছি ইফেক্ট কৰিলে মোক বাকি যিবিলাক বস্তু খাব নালাগে সেইবোৰে খাওঁ কিন্তু এতিয়া মোৰ হেতু নাই এতিয়া মই বাকি মানে সব খাব পৰা হৈছো লাহেকে হেতু লৈ একো প্ৰবলেম হোৱা নাই এতিয়া মোৰ আপোনালোকেও চাগে জানিব বিচাৰিছে যদি আপোনালোকে জানিব বিচাৰিছে কিনো তাই ইমান কৈ আছে ইমান কি বস্তু খালে শকত হয় তেনেহলে জনাম আপোনালোকক যদি বেছিভাগে জানিব বিচাৰিছে মই ভিডিঅ'টো এইটো কাৰণে বনাই আছো কোনে কোনে জানিব বিচাৰিছে মোক লাগে মানে তেতিয়া মই আপোনালোকক কি বস্তুৰ কাৰণে মই এতিয়া খাব পৰা হৈছো সেইটো কথা মই জনাম পাব্লিকলি মই যেটো বস্তু খাইছো হেতু মোক এমাহ কাম কৰা নাছিলে প্ৰথম এমাহ খালো মই ভাবিলো কিনো খাই আছো একো কামেই দিয়া নাইছো প্ৰথম এবাৰ পুৰা এনেকুৱা লাগিছিলে এৰি দিও নেকি তেনেকুৱা লাগিছিলে কিন্তু নাই এটা মোৰ মন আছিলে মোৰ শকত হ'বলৈ বা যেও এতিয়ালৈকে হোৱা নাই বাৰু ইমান এটা কিন্তু মোৰ মন যায় মোৰ শকত হ'বলৈ মন আছিলে
খাবলৈ মন গৈছিলে, মেইনলি খাবলৈ মন গৈছিলে, খাব নোৱাৰো যিহেতু এৰি দিবলৈ মন গৈছিলে, কিন্তু নাই। সেই আশাতে খাই থাকিলো যে এদিন হলেও ইমান যে কৈ আছে মানুহে এইটো খাবলৈ কিমান সঁচা তাকে চাবলৈ কাৰণে মই এৰা নাছিলো, খাই থাকিলো সেইটো বস্তু। তাৰপিছত খাই এতিয়া গম পালো সঁচাকে যিকোনো এটা বস্তু পটককে এৰি দিব নালাগে। যিমান এটা ফিক্স ডেট থাকে, ফিক্স সময়সীমা কৰি দিয়ে, সেই সময়সীমালৈকে খাব লাগে। ডক্টৰে যিখিনি সময়সীমা বান্ধি দিছে সেইখিনি সময়সীমালৈকে সেইটো বস্তু খালে ভাল, কাৰণ তেওঁলোকে ইমান ডাঙৰ বস্তু এটা বনায় মানুহৰ কাৰণে, তো কিবা এটা ভাবি চিন্তি এটা সময়সীমা লৈয়ে বনায়। আৰু আমি যদি তাতে কাম নাই কৰা বুলি এৰি দিওঁ তেনেহ'লে এইটো ভাল নহয়, কাম নিদিব আমাক। তো মোৰ সেইটো কাৰণে ভাল লাগে যে মই এৰি নিদিলো। যিহেতু চবেই ভাত খাই আজিকালি ভিডিঅ' বনোৱা হৈছে, সেইকাৰণে ময়ো ভাত খাই ভিডিঅ' বনাইছো আৰু কিবা এটা ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছো। আপোনালোকক মই যিটোৰ প্ৰব্লেমৰ কথা ক'লো সেইটো যদি সলিউশ্যন লাগে, এটলিষ্ট শকত নহয় যদিও আপোনালোকে খাব পাৰিব। যোন মানুহ ক্ষীণ খাব পাৰিব, যোনে খাব পাৰে সিহঁতৰ কাৰণে লাগিব যে এইটোনো কি ইমান হেৰি কথা কৈছে, কিন্তু যোনে ফেচ কৰিছে বস্তুটো সেই তেওঁলোকে গম পায়। যেতিয়া খাব মন গ'লেও খাব নোৱাৰে, সেইবিলাক বস্তু সেইসকলেহে গম পাব। গতিকে আপোনালোকে যদি এইটো প্ৰব্লেম ফেচ কৰিছে তেনেহ'লে মোক জনাব, মই নেক্সট ভিডিঅ'ত সেইটো টপিকৰ ওপৰত ভিডিঅ' এটা আনিম। গতিকে মই ভাতটো খাই লওঁ, এনেকৈ কথা কৈ মোৰ ভাত ঠাণ্ডাই হৈ থাকিব। গতিকে নেক্সট ভিডিঅ'ত গতিকে আপোনালোকে কমেণ্টত জনাব যদি লাগে, আৰু যদি নালাগে তেতিয়া নানো, আৰু যদি লাগে তেনেহ'লে ক'ব। গতিকে মই ভাতটো খাই লওঁ, তেতিয়ালৈকে নেক্সট ভিডিঅ'ত আকৌ এবাৰ লগ পাম। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু বেল আইকনটো টিপি দিব। বাই বাই।